بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আমি আজি আলোচনা কৰিম মানুহক অযথা গালি দিয়া, অশ্লীল শব্দ ব্যৱহাৰ কৰি মানুহক কষ্ট দিয়া আৰু মানুহক তুচ্ছ কৰাৰ পৰিমাণ কিমান ভয়ানক। মানুহক অযথা গালি দিলে, অশ্লীল শব্দ ব্যৱহাৰ কৰি মানুহক কষ্ট দিলে, মানুহক তুচ্ছ আৰু ব্যংগ কৰিলে কিয়ামতৰ দিনা তাৰ পৰা নেকি কাঢ়ি লোৱা হ'ব। এই প্ৰসংগত আল্লাহে কয়, والذين يؤذون المؤمنين والمؤمنات بغير ما اكتسبوا فقد احتملوا بهتانا واثما مبينا। আৰু যিসকলে মুমিন পুৰুষ আৰু মুমিন নাৰীসকলক বিনা অপৰাধত কষ্ট দিয়ে, নিশ্চয় সিহঁতে অপবাদ আৰু সুস্পষ্ট পাপৰ বোজা বহন কৰিলে। সূৰা আহজাব আয়াত নং 58। ইবনে মাসউদ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই বুলি কৈছে, এজন মুছলমানে মুছলমানক গালি দিয়া ফাসিক অৰ্থাৎ আল্লাহৰ অবাধ্য চৰণ আৰু তাৰ লগত হাই কাজিয়া কৰা আৰু হত্যা কৰা কুফৰি। সহিহ বুখাৰী হাদিস নং 48। ইবনে উমাৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, তেওঁ ক'লে, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যেতিয়া কোনো এজন মুছলিম ভাই অন্য এজন মুছলিম ভাইক কাফিৰ বুলি কয়, তেতিয়া তেওঁলোক দুয়োজনৰ মাজৰ কোনোবা এজনৰ ক্ষেত্ৰত সেয়া প্ৰতিফলিত হয়। যদি সি সঁচাই কাফিৰ তেন্তে কোনো কথা নাই, কিন্তু এজন মুমিন বান্দাক অন্য কোনোবা মুমিন বান্দাই এনে ক্ৰোধান্বিত হৈ কাফিৰ বুলি কয়, তেন্তে কোৱাজনে কাফিৰ হৈ যাব। এই ক্ষেত্ৰত সেই মানুহজনে তৌবা কৰিব লাগিব, অন্যথা কাফিৰৰ বাবে আছে জাহান্নাম। গতিকে আজিৰ পৰা এই কাফিৰ শব্দটো কোনো মুমিন বান্দাক নকব। সহিহ মুছলিম হাদিস নং 60। আব্দুল্লাহ ইবনু আমৰ ইবনু আস ৰাদিয়াল্লাহু তাআলা আনহুমা নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা বৰ্ণনা কৰে। তেওঁ ক'লে, কবিৰা গুনাহসমূহ হ'ল আল্লাহৰ লগত শিৰক কৰা, পিতৃ মাতৃৰ অবাধ্য হোৱা, প্ৰাণ হত্যা কৰা আৰু মিছা শপত খোৱা। বুখাৰী 6675। উক্ত সাহাবী ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, কবিৰা গুনাহসমূহৰ ভিতৰত আন এটি হ'ল নিজ পিতৃ মাতৃক গালি দিয়া। সাহাবীসকলে সুধিলে, হে আল্লাহৰ ৰাসূল, নিজ পিতৃ মাতৃক কোনোবাই গালি দিয়ে নেকি? তেওঁ ক'লে, হয়, যেতিয়া কোনোবাই আনৰ পিতৃ মাতৃক গালি পাৰে তেতিয়া সি পৰোক্ষভাৱে নিজ পিতৃ মাতৃক গালি পাৰে। বুখাৰী 5973। মুছলিম 90। ইয়াৰ দ্বাৰা বুজা গ'ল যে নিজ পিতৃ মাতৃৰ লগতে আনৰ পিতৃ মাতৃক গালি পৰাটো ইছলামত গুৰুতৰ অপৰাধ। হে আল্লাহ, আমাক সকলোকে মা বাবাৰ অনুভূতিক বুজি পোৱাৰ তৌফিক দিয়া, আমিন। আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, এদিন ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, তোমালোকে জানানে হতভগীয়া কোন? সাহাবীসকলে ক'লে, আমাৰ মাজত হতভগীয়া সেইসকল যাৰ আৰ্থিক সমৰ্থ নাই আৰু সম্পদ নাই। তেতিয়া হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, মোৰ উম্মতৰ মাজত আচল হতভগীয়া সেইজন যিয়ে কিয়ামতৰ দিনা নামাজ ৰোজা জাকাত নেকি লৈ উপস্থিত হ'ব, কিন্তু ইয়াৰ উপৰি এনে অৱস্থাত আহিব যে সি কাৰোবাক গালি পাৰিছিল, কাৰোবাৰ প্ৰতি মিছা অপবাদ আৰোপ কৰিছিল, কাৰোবাৰ মাল অবৈধভাৱে ভক্ষণ কৰিছিল, কাৰোবাৰ লগত ৰক্তক্ষৰণ কৰিছে আৰু কাৰোবাক মাৰিছে। ইয়াৰ পিছত যিসকলৰ প্ৰতি অত্যাচাৰ কৰিছিল সেইসকলক তাৰ নেকি দি দিয়া হ'ব, আৰু অৱশেষত অন্যান্য মানুহক নেকি দিয়াৰ আগতে যদি তাৰ নেকি শেষ হৈ যায় তেন্তে সিহঁতৰ পাপসমূহ তাৰ ওপৰত অৰ্পণ কৰি তাক জাহান্নামত পঠোৱা হ'ব। নাউজুবিল্লাহ। মুছলিম শৰীফ 2581। তিৰমিজি 2418। আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিজন ব্যক্তি কোনো মুছলিম ভাইৰ ওপৰত কোনো বিষয় লৈ জুলুম কৰে, সি যেন তেওঁৰ ওচৰত হালাল কৰি লয়। সেই দিন অহাৰ আগত যিদিনাখন দিনাৰ বা দিৰহাম একোৱে নাথাকিব, আৰু তেতিয়া তাৰ যদি নেকি থাকে ইয়াৰ বিনিময়ত তাৰ নেকি দি দিয়া হ'ব, আৰু নেকি নাথাকিলে সেইজনৰ পাপৰ ভাৰ বহন কৰিব লাগিব। বুখাৰী শৰীফ হাদিস নং 2449 আৰু 6534। আল্লাহ আমাক সকলোকে এই জঘন্য পাপৰ পৰা হেফাজত কৰা, আমিন। আজিলৈ বিদায় লৈছো। ওয়া আখিৰি দাৱানা আলহামদুলিল্লাহ।